নমস্কাৰ মই আৰু বড়ো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো যিসকল 2022 চনত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে ফৰ্ম যি দিছিল ফৰ্মত কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু তাত কি কি ডকুমেণ্টছ লাগিব আপোনালোকক দেখুৱাই আছোঁ তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে ৰেজিষ্ট্ৰেশ্যন নিজৰ নাম মা দেউতাৰ নাম গাৰ্জেন জন্মদাতা ফোন নম্বৰ ডাকঘৰ পেটিএম ফটো কি ছাবজেক্ট লৈছে সেইটো আপুনি সকলো লিখিলেই হ'ল ইয়াত ST না OBC যি ফৰ্ম আপোনালোকে দেখিছে ইয়াত মই মুছি দিছোঁ তাত নিজৰ স্কুলখনৰ নাম লিখিলেই হ'ল মোৰ ভুল হৈছে তাৰ বাবে ধুনীয়াকৈ লিখি দিছোঁ এইটো চংগল বড়োটো মোৰ দেউতাৰ নাম অৰূপ বড়োটো মই এইটো নিজাকৈ লিখিলেই হ'ল ধুনীয়াকৈ দেখুৱাই দিছোঁ চাই আপোনালোকে লিখিব পাৰে দেখিছে ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু নেমটো মোৰ লিখিছোঁ আৰু ফাদাৰ্ছটো এইটো নিজৰ দেউতাৰ নাম ওকে দেখিছে আপোনালোকে ধুনীয়াকৈ আৰু এবাৰ দেখাই দিছোঁ এইখন হ'ল দৰখাস্ত এপ্লিকেশ্যন এইখন ফটো আপোনালোকে নিজৰ স্কুলৰ ড্ৰেছৰ লগত পিন্ধিব কাৰণ বেলেগ স্কুলৰ দ্বাৰাই বেলেগ ড্ৰেছৰ দ্বাৰাই নহয় তাৰ বাবে নিজা স্কুলৰ ড্ৰেছ পিন্ধিব BPL কাৰ্ড এই ওপৰখন আৰু এখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ কাৰ্ড ক্লাছ 9ৰ দুখনৰ ফটোষ্টেট লাগিব যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ভিডিঅ' আগতীয়াকৈ পাব ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ এইখিনি জয় আই অসম।